हेलो আমি আজি সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কত আহি পালোহি। ইয়াৰ দৃশ্যবিলাক অলপ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিম, আপোনালোককো দেখাম পাৰিলে। সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক, সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান, বিৰবালি। আমি ৰেকৰ্ডিং কৰি লওঁ, অলপ চাম, পিছত আকৌ চাবলৈ মন যাব, সেইটো কাৰণে আকৌ ৰেকৰ্ডিং কৰি লওঁ। যদি পাৰোঁ আপোনালোককো দেখাম। এই টিকেট কাউণ্টাৰলৈ আমি ৰৈ আছোঁ, বহি আছোঁ। টিকেট কাউণ্টাৰ কাৰণে টিকেট কাটিবৰ কাৰণে বহি আছোঁ। আমি বহোঁ অলপ আৰু আমাৰ এটা গ্ৰুপ আহি পোৱাহি নাই, এই লাইন পাতি আছে টিকেট কাটিব। টিকেটটো কাটি লওঁ আগতে, সম্পূৰ্ণ পৰিৱেশটো চাবলৈ চেষ্টা কৰিম, ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিম। এইটো টিকেট কাউণ্টাৰত টিকেট কাটিবলৈ গৈ আছে মানুহজনী, শাৰী পাতিছে। এইটো লিখা আছে, এইটো কি আছে, টিভিটো অলপ ভাল হোৱা নাই, এতিয়া আহিছে স্পষ্ট। সম্পূৰ্ণ ৰেটবিলাক লিখা আছে, চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে প'ষ্ট কৰি চাই ল'ব, অনলাইনো হয় ইয়াত। আমাৰ গ্ৰুপটো আহি গ'ল ইয়াত, আমি সম্পূৰ্ণ ফাইল আহি গ'লোঁ ইয়াত। निकलने के लिए बाहर से भी अलग टिकट लेना पड़ेगा। निकलने के लिए এখন মেপখন, সম্পূৰ্ণ মেপখন পাৰ্কলৈ ওলাইছোঁ আৰু চাবলৈ। ভিতৰত বুঢ়া চুহা ঢেৰ কিবাকিবি আছে বোলে। এই গাড়ীটো নিয়ে, গাড়ী কিন্তু এতিয়া ফুল হ'ব লাগিব। বুঢ়া টিকেট কাটি লোৱা হৈছে, তাকে এতিয়া ওলাইছোঁ আৰু চাবলৈ। মানুহ ৰৈ আছে চাব, গাড়ীৰ কাৰণে ৰৈ আছে, গাড়ীখন ফুল হোৱা নাই। দেখাবলৈ আৰু চেষ্টা কৰিম। ভাওনাখন ৰেডি কৰি আছে। জুবি নিচাকৰ লগত খোজকাঢ়ি ফুৰি ফুৰিছে, গাড়ী বিচাৰি বিচাৰি। কিমান দূৰত আছে গাড়ী চাই লৈছে, উবি উবি চিঞৰি আছে, বহুত দূৰত আছে, শুনা নাই। এইখন ৰঙা ভান লৈ লৈছে, ৰঙা ভানখনতে যাম আৰু ৰং গোটেইখন কিমান দূৰ নিয়ে নাজানো, ঠগে নে কি নাজানো, পিছতহে গম পাম। গাড়ীত উঠিলোঁ আৰু গোটেইখন চাফাৰী নাই বোলে, 59 গৈছে এতিয়া। গোটেইখন ইয়াত বহি লৈছে আৰু ৰঙা ভানখন। এতিয়া আমি ইয়াত গৈ আছোঁ, ড্ৰাইভাৰ পূৰা স্পীড চলাইছে। হৰিণ নেশ্যনেল পাৰ্কত প্ৰথম আমি অপেনিঙে ধৰিলোঁ হৰিণ। যি ভাগে মাতিছে হৰিণটো যে কাষলৈ আহিব ধৰি লৈয়ে যাব। খা বাপেকে, গোটেইকেইটাই পলালে, এটাও নাই ইয়াত। এতিয়া আমি গুহালৈ গৈ আছোঁ। গৈয়ে ভাল লাগিছে কিবা এটা, একদম গছ গছনিৰ মাজে মাজে ৰাস্তা, কি পৰিৱেশ। ইয়াতো বাছ চলে है ना, ये टूरिस्ट का बस है, ये अलग टूरिस्ट का ही अलग स्कूल। टूरिस्ट के लिए भी आते हैं, लेकिन अंदर लोग रहते हैं ना, हाँ, उनके लिए अलग। লগতে আমাৰ এই ড্ৰাইভাৰজনে সম্পূৰ্ণ ডিটেইলছ কৈ গৈছে। ইয়াত বিভিন্ন ধৰণৰ এডভাৰটাইজো হয় জংঘলৰ মাজত।
আছে ভাল ভাল इस रास्ते में कोई हरिन वगैरह वगैरह कुछ मिलता है क्या? हरिन नहीं ये रास्ते पे नहीं कुछ नहीं मिलता है आप लोग तो हर रोज आते जाते हो हाँ कुछ नहीं मिलता ये रास्ते पे रात को शेर मिलता है सेम मिलता है ये रास्ते पे ये हमारा एकदम मेन गुहार गेটৰ সন্মুখৰ গেটত আমি প্ৰৱেশ কৰিলোঁ ড্ৰাইভাৰ পুৰা স্পীড চলাইছে কিমান হ'ল গাঁও উত্তম দা ওপৰলা পাৰ আহি পাইছোঁ সুন্দৰ জেগা প্ৰথমতে আহি বান্দৰ দুটা দেখিলোঁ কি বান্দৰৰ নামকেইটা নাজানো বৰ ধুনীয়া লাগিলে সেয়েহে কেমেৰাত ধৰি ৰাখিলোঁ এই ওপৰলৈ গৈ আছোঁ আমি বান্দৰকেইটা চাই সুন্দৰ ধুনীয়া মই গ্ৰুপটো আগত ৰাখিছে মোৰ ৰেকৰ্ডিং কৰোঁতে এৰি থৈ গুচি গৈছে সিহঁতি আমি গুহালৈ গৈ আছোঁ গুহাটো পাৰিলে ৰেকৰ্ডিং কৰিম চাব ভাল পাব এই জাৰ্ণিটোত কিন্তু এজন মানুহক আমি পূৰা শলাগ ল'ব লাগিব সেয়া হ'ল আমাৰ উত্তম দা যিজনে আমাৰ মেইন ৰোল কৰিছে এইজনে উত্তম দা এইজন আমাৰ ৰাইজসকল আহি আছে আমাৰ ফলে ৰেকৰ্ডিং কৰি আছে আমাৰ ৰাইজসকল খোজকাঢ়ি আহিছে খোজকাঢ়িবলৈ মন যোৱা নাই যদি আহিছে চাবই পইচা খৰচ কৰিছে যেতিয়া এই টেষ্ট ৰেল এট কানহেৰি গুহালৈ আমি গৈ আছোঁ এতিয়া এখন নক্সাখন চাই লৈছোঁ আগতে নক্সা চাই চাই মানুহে হেৰিলৈ গৈছিলে চিনেমা বনাইছিলে আমি নক্সা চাই চাই গুহাৰ যালে এনেকৈ এই গুহালৈ যাবলৈ ওলাইছে আৰম্ভ ষ্টাৰ্ট হৈছে এয়া মেইন গুহা পাইছোঁহি আৰু ইয়ালৈ বহুত দেশ বিদেশৰ পৰা ভ্ৰমণকাৰী লোকসকল আহে ইয়াত দেখিবলৈ পোৱা গৈছে এনেদৰে ভ্ৰমণ কৰা লোকসকলক দেখিলেও ভাল লাগে নতুন নতুন মানুহ দেখিবলৈ পোৱা গৈছে দেখিও ভাল লাগিছে গৈও ভাল লাগিছে চাইও ভাল লাগিছে জানিবলৈ পোৱা মতে এই গুফাটো মানে কেভটো বহুত ঐতিহ্যপূৰ্ণ আৰু বুৰঞ্জীমূলক ব্যাখ্যা আছে শুনামতে এই গুহাটো প্ৰথম শতিকাতে সৃষ্টি কৰিছিলে বা বনাইছিলে গোটেই গুহা কেভটো এখন পাহাৰৰ এটা শিলতে খোদিত হৈছে বনোৱা হৈছে ইয়াত সন্যাসীসকলে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিলে যেতিয়া তাৰমানে ইয়াত ধুমুহা বৰষুণ বতাহ আদি আহিছিলে তেতিয়া সন্যাসীসকলে ইয়াত আশ্ৰয়স্থল হিচাপে লৈছিলে এইটো এটা প্ৰকাণ্ড অডিটৰিয়াম টাইপৰ ইয়াত হয়তো ইহঁতৰ সন্যাসীসকলৰ মিটিং আদি কিবা হৈছিলে বা সভা হৈছিলে আৰু চাবলৈ চেষ্টা কৰিম এতিয়া ইয়াৰ প্ৰত্যেকটো কোঠালিতে ইমান সুন্দৰ সুন্দৰকৈ শিলেৰে কাটি বুদ্ধদেৱৰ আকৃতি প্ৰতিমূৰ্তি সাজি ৰাখিছে প্ৰত্যেকটো ৰুমতে বৰ ভাল লাগিছে বহুত কষ্ট কৰিছিলে এতিয়া শিল্পীসকলে হয়তো এয়া দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকটো প্ৰত্যেকটো কি বুলি কয় নাজানো এইটো কেভ বুলিয়ে কৈছোঁ আৰু বুদ্ধদেৱৰ আকৃতি ধুনীয়া ধুনীয়া মূৰ্তি হেৰি কৰিছোঁ গোটেই পাহাৰখন দেখাইছোঁ এতিয়া আমি যিখন পাহাৰত আমি বৰ্তমান উঠিছোঁ বহুত ওখ আমি গোটেই কেভবোৰ চাবতো নোৱাৰোৱেই চাবলৈ হ'লে হয়তো 2-3 দিন লাগি যাব গোটেই পাহাৰখন দেখালোঁ এতিয়া আমি গুহা চাবলৈ ওলাইছোঁ ইয়াত প্ৰায় 118টামান গুহা আছে বুলি জনা যায় বা আমি শুনিবলৈ পাইছোঁ তাৰে গোটেইখিনিতো চাব নোৱাৰি কেইটামান চাবলৈ চেষ্টা কৰিম আৰু মোবাইলত কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰিম আপোনালোকেও চাই ভাল পাব এতিয়া গোটেই কেভটোৰ এটা অংশ সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কৰ এটা অংশ হিচাপে পৰিগণিত হৈছে ইয়াত বৰষুণৰ বতৰত পূৰা ইয়াত ৱাটাৰফল হয় পানীৰ প্লাণ্ট বা পানীৰ পাৱাৰ প্লাণ্ট যেনেকৈ বহোৱা হয় ইয়াত তেনেকুৱা ধৰণে হয় দেখিও ভাল লাগে বোলে কিন্তু আমাৰ এতিয়া ভাগ্য নাই আমি দেখা নাপালোঁ আমি বৰ খৰালিৰ দিনত আহিলোঁ আপোনালোকেও যদি কেতিয়াবা আহে ইয়ালৈ আহিব নিশ্চয় বৰ ভাল পাব চবফালে যাব নোৱাৰি ভাল লাগি যাব এই আছে কিমান দূৰ যাব এই ফৰানী লোকসকলক আমিও প্ৰায় পাই আছোঁ আমি যিমান চাইছোঁ সিহঁতেও সিমানে চাইছে সিহঁতে বাৰু পূৰা চাম বুলি আহিছে বিদেশৰ পৰা
ৰুম আছে এটা এটা সৰু সৰু আমাৰ এই পল কাইটিৰ নিচিনাই সন্যাসীসকলে এনেকৈ তপস্যাত বহিছিলে চাগে এই গুহাবিলাক সঁচাকৈ বৰ সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে দেখিও ভাল লাগিছে আৰু ভৱিষ্যতলৈও থাকিব আৰু ভৱিষ্যতলৈও মানুহে চাব পাৰিব আৰু ইয়াৰ বিষয়ে এই গোটেই কেফটোৰ বিষয়ে জানিব পাৰিব ভালো পাব হেল্ল' মেম ৱেলকাম ব'লকচোন আৰু অলপ ওপৰলৈ গৈ চাওঁ কিনো আছে বৰষুণ নাই কাৰণে ঝৰ্ণা নাই আজি অলপ বৰষুণ থাকিলে বহুত ঝৰ্ণা আহে বোলে বহুত গুহাই গুহা চবফালে গুহাই গুহা সৰু সৰু কেফ এতিয়া আমি একে শাৰীতে থকা সৰু সৰু কেফবিলাক চাম অন্ধকাৰৰ মই শিলেৰে কাটি এই গুহাবিলাক বনোৱা শিল্পীসকলকো আমি কিন্তু মানিছোঁ আৰু দেই লগ পোৱা হ'লে চেলুট দিলোঁ হয় অন্ধেৰী গুফাৰ একো নেদেখি ভূত বাংলা ৰেকৰ্ডিং কৰি লৈছোঁ যদি পাৰোঁ দেখাম ভাল লাগি গৈছে মুখৰ পৰা কথা নোলোৱা গৈছে এটা এটা ৰুম কোনোবা তপস্যা কৰে নেকি এইবিলাক আন্ধাৰ হৈ গৈছে অন্ধেৰী গুফা এইবিলাক বুলি কয় পোহৰ কৰি দিছোঁ অকণমান ফ্লাছ লাইট লগাই লৈছোঁ নহ'লে পুৰা আন্ধাৰ হৈ গৈছে গৌতম বুদ্ধ সঁচাকৈ শিল্পীসকলে বহুত কষ্ট কৰিছিলে দেই অন্ধেৰী গুফা ভূত বাংলা আপোনালোকে আহিলে নিশ্চয় চাবলৈ আহিব কানেৰী হিল কেফ এই গোটেই কেফটোৰ বিষয়ে একো বিশেষ নাজানো এতিয়া চোৱাৰ পিছত এনে লাগিছে যে গোটেই গুগলত চাৰ্চ কৰি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এতিয়া আৰু ভাল লাগিব হ'ব দিয়া বল নাযায় আৰু আকৌ ওপৰলৈ আছে নি ইফালে তোৰ জোৰতে মই আহি আছোঁ আৰু নহ'লে তই নহ'লে মই নাহিলোহেঁতেন ঐ পোৱাল কাই দিয়ে হ'ব আৰু তই মই ফূৰ্তি কৰিলোঁ আৰু তই ঠিক আছে আৰু বাকী চব খেলে ইমান ওপৰত আছে ঐ ভাল লাগি গৈছেগৈ খোজকাঢ়ি খোজকাঢ়ি আৰু নোৱাৰোঁ ঐ পোৱাল কাটি যাওঁ ব'ল হা ইয়াত মুনিবিলাকে তপস্যা কৰিছিলে কোৱা মতে শুনিছোঁ আৰু সুন্দৰ সুন্দৰ গুহা আছে সকলোতে নোসোমায় আৰু খুব কম সময়ৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিছোঁ ঐ পল ৰ আৰু বহুত আছে নতুনকৈ আৰু যিমানটো পাৰিলোঁ দেখালোঁ পিছত আপোনালোকেও দেখাম আমি উপভোগ কৰিলোঁ ভাগ লাগি গৈছে গোটেই ঘাম আমি গোটেই নিমখ পানী চকুত সোমাই আছোঁ পুৰি গৈছেগৈ আমাৰ সকলোবোৰ পাৰ্টিৰ লগত যিখিনি আহিছিলে গোটেইখিনি ফেইলাৰ হৈ গ'ল তলতে নামি দিলে ময়ো গৈ আছোঁ এতিয়া নামি তললৈ নামি আহি আছে অৱশেষত নামি আহিলোঁ নোৱাৰিছোঁগৈ নামি এতিয়া তল পাম তলত নামাও কষ্ট আছে দেই অসম্ভৱ ৰ'দ দিছে পোহৰত একো মনিবই পৰা নাই দেখালোঁ আৰু যিমানটো পাৰিলোঁ আৰু বেলেগ চামগৈ আমি তল পালোঁহি এটা সুন্দৰ পৰিৱেশ আপোনালোকে আহিব পাৰিলে কিবা অসুবিধা হ'লে সুধি ল'ব মেছেজ দিব মই ৰিপ্লাই দিম মন্দিৰটো এবাৰ চাই আহোঁগৈ বনাই আছে বুলি ক'লে বনাই থাকিব আহিছোঁ যেতিয়া চাই যাওঁ দৰ্শন কৰি যাওঁ আৰু ক'লে দিয়া নাই নাজানো তথাপিও চাই আহোঁ
ইয়াত ধুনীয়া সুন্দৰ ইয়াত প্ৰগ্ৰেম হৈ থাকে বোলে। আজি নাই প্ৰগ্ৰেম, গধূলিলৈ হ'ব বুলি কৈছে। তথাপি গধূলিলৈ ৰৈ নাথাকোঁ আৰু আমাৰো দেৰি হৈছে, গধূলিলৈকে ঘৰ পাবগৈ লাগে। এতিয়া মন্দিৰ পাইছোঁহি আৰু আমি মন্দিৰৰ ওপৰলৈ উঠি গৈ আছোঁ খোজকাঢ়ি। ভাগৰো লাগিছে, বহুত ঘূৰিলোঁ আজি। এইবিলাক বনাই আছে, কিবা বস্তুবিলাক ঢাকি আছে ছাইডত। কৃষ্ণ 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 কৃষ্ণ। পাৰ্কৰ মাজতে মন্দিৰ আছে বুলি কোৱাত বৰ ভাল লাগিলে, কাৰণ গোটেই পাহাৰখন বগাই বহুত ভাগৰ লাগিলে। এতিয়া মন্দিৰটোৰ দৰ্শন কৰি অকণমান দেহাটো হাত কৰি লওঁ, ভালো লাগিব। বনাই থকা মন্দিৰ চালোঁ। এতিয়া আমি মিউজিয়াম চাবলৈ যাওঁ। ইমান গৰম ইয়াত উঠিছোঁ। এতিয়া আমি মিউজিয়াম চামগৈ দুখন। এই সকলোবিলাক উঠি লৈছোঁ আৰু ধুনীয়াকৈ। আমাৰ লেডিজ সন্থা আগত উঠিছে। সেয়া আমি এতিয়া গৈ আছোঁ। এতিয়া মিউজিয়াম চোৱাৰ পিছত চাফাৰীত যাওঁ নে নাযাওঁ চাওঁগৈ। যদি টাইগাৰ ওলাই বুলি কয় তেতিয়া চামগৈ আৰু, নহ'লে নাচাওঁগৈ আৰু। এতিয়া আমি এতিয়া গৈ আছোঁ, উল্টাকৈ বহিছোঁ আমি। আহি আছে, এয়া নদী এখন পাইছোঁ। কি নদী নাজানো, হা কি নদী কয় নাজানো। ধুনীয়াকৈ আহি আছোঁ আমি। কি কিনিবলৈ আছে? নতুনকৈ বনাই আছে। নদী কাষে আমি গৈ আছোঁ। এইটো পুল এটা, পুলৰ কাষে গৈ আছোঁ। কি সুন্দৰ ধুনীয়া পাৰ্ক এখন। আপোনাৰ ভিডিঅ' চাই উল্টা বুলি ভাবিব, কিন্তু আমি উল্টাকৈ বহিছোঁ যে সেইটো কাৰণে লাগিছে এনেকুৱা। কি মিউজিয়াম বুলি কৈছে এখন পাইছোঁ। ইয়াত এনেকুৱা ধৰণৰ গাড়ী আহিছে। এইখন মিউজিয়াম পাইছোঁ, কোন মিউজিয়াম নাজানো। আমি এইখনত উঠি আহিছিলোঁ। কি সুন্দৰ, দেখিও ধুনীয়া লাগিছে। ইয়াত পিছফালেও বহি যাব পাৰি। ইফালেও বহিব পাৰি এখন ধুনীয়াকৈ। ইয়াতহে চলে, এখন বনাই ল'ব লাগিব দেই। সুন্দৰ, এইটো ড্ৰাইভাৰ চিট অ'পেন, এইটো মাজৰ চিট। এতিয়া আমি মিউজিয়ামটো চাবলৈ গৈ আছোঁ। প্ৰথমটো মিউজিয়াম চাওঁগৈ এতিয়া। অৰিয়েণ্টেড চেণ্টাৰ, কি চেণ্টাৰ এইটো চাই লওঁ ডাঙৰকৈ, চকুৰে মনিব পৰা নাই। গ্ৰেট অৰিয়েণ্টেশ্যন চেণ্টাৰ। আমি গৈ আছোঁ এতিয়া ভিতৰলৈ। চাওঁ ভিতৰত কি আছে। সোমাই গৈ আছোঁ আমি। আমাৰ ৰাইজসকল সোমাই গ'লেই। এইটো টাইগাৰ কেফ, ভালকৈ চাই ল'ব দেই। পাই গ'লোহি আমি মিউজিয়াম। কি সুন্দৰ, কি সুন্দৰ চাবলৈ আহি আছে। সোমাইছোঁ ভিতৰত। চাই লওঁ ইয়াত প্ৰথমতে, ওপৰলৈ পিছত যাম ৰ'ব। বাঘটো ওচৰলৈ যায় আকৌ, চশমা পিন্ধে নি এতিয়া? কি সুন্দৰ। এই আমাৰ পলে বাঘ ধৰিছে, আমাৰ বাঘ ধৰিছে। এইটো নল গাহৰি দেখাইছে। এফালে ধুনীয়া। কি ধুনীয়া সুন্দৰ পৰিৱেশ। মিউজিয়ামটো ভাল লাগিছে, সঁচাই সুন্দৰ। আপোনালোকে আহিব পাৰিলে, বৰ সুন্দৰ ডিজাইন কৰিছে, একদম সঁচা যে লাগিছে। আমাৰ সিহঁতে একদম পূৰা ভিডিঅ' ফটো মৰাত ব্যস্ত হৈ গৈছে। আমি এতিয়া ওপৰ মহললৈ যাম, ওপৰ মহলটো দেখাবলৈ চেষ্টা কৰিম। সেয়া আমি ওপৰলৈ গৈ আছোঁ। পল আৰু বাপেক আগত গৈছে।
আমি 3টাৰ পিছত আহি আছোঁ। হেল্ল' সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কৰ ভিতৰত জুম মিউজিয়াম চাবলৈ আহিলোঁ। আমাৰ একেলগৰ ওপৰলৈ গৈ আছে ৰিয়া, সোমাইছোঁ আৰু এই ওপৰলৈ এটা মহক জোকাই আছে। এই ওপৰলৈ আহিলোঁ এতিয়া। গৌৰ গৱা বছ গৌৰছ কি সুন্দৰকৈ বনাই থৈছে, ভয় লাগি যাব ইমান ডাঙৰকৈ বনাই থৈছে। পৰিৱেশলৈ আকৌ আমি সোমাইছোঁ এটা সুন্দৰ পৰিৱেশলৈ, কি ধুনীয়াকৈ সজাই ৰাখিছে ইয়াত। চাওঁ কি সুন্দৰ নেশ্যনেল পাৰ্কৰ ভিতৰত এইটো সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কৰ ভিতৰত আৰু দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। আমি এতিয়া এইটো ভিতৰত সোমাই লৈছোঁ। এইটো এটা ব্লেক পান্থা দিছে, সুন্দৰ সুন্দৰ পৰিৱেশ। ব্লেক পান্থা দিছে এইটো সুন্দৰ, জংঘলৰ মাজত থকা যে লাগিছে একদম। এতিয়া 1 নম্বৰ মিউজিয়ামটো চালোঁ, ইয়াৰ পিছত আমি 2 নম্বৰটোলৈ চামগৈ। 2 নম্বৰটো সকলোবোৰ জীৱ জন্তু চৰাই চিৰিকটি যিমান আছে চব অৰিজিনেল চালেৰে তৈয়াৰী। চায়ো ভাল লাগিব, কৈছে বহুত ভাল লাগিব, কিন্তু তাত কেমেৰাই হওক বা মোবাইল হওক নিয়াটো বন্ধ, কাৰণ তাত ৰেকৰ্ডিং কৰিবলৈ নিদিয়ে। সেয়েহে আপোনালোককো দেখাব নোৱাৰিলোঁ দেই। একদম চাই মেলি আৰু আমি ইয়াতে গ'লোঁ আৰু ঘৰলৈ। সিহঁতি উল্টাকৈ বহিছে, আমি চিধাকৈ বহিছোঁ। গান্ধী পাৰ্ক, এই সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক, সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক। আজি সামৰণি। হাই লাষ্ট আমি যাবলৈ ওলালোঁ। বাই বাই। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, মোৰো ভাল লাগিব। ধন্যবাদ।